টেকেলি পিঠাৰ কাৰণে আমাৰ গুড়াটো খুন্দি পানীৰ লগত মিক্স কৰি এনেকৈ জৰজৰীয়াকৈ চালি লোৱা হৈছে। এইটো দেখিছেনে? এনেকৈ আমি এই গুড় দিছে অলপ মাজত। পুৰ কৰি দিছে ধুনীয়াকৈ, বেছি দিয়া নাই। বুট আৰু কলা দালিৰ খাৰ কুকাৰত দিছে, বইল হ'ব। আৰু এয়া মাছৰ মূলা আৰু আলুৰ চব্জি। এয়া মাছ ভাজা হৈ গৈছে আমাৰ। মূলা আলু ভাজি ফ্ৰাই হৈ গ'ল প্ৰায়, আৰু অলপ ভাজিব আছে। তাৰপাছত আমি পানী দিম। এই আমাৰ মাছৰ তৰকাৰী ৰেডি হৈ গ'ল, একদম সৰপৰা হৈ গ'ল আমাৰ। ইয়াত একোৱেই ব্যৱহাৰ কৰা নাই আমি মছলা, খালি নিমখ আৰু হালধি জোখমতে দিছোঁ, ভালকৈ উতল আহিব দিছোঁ। আমাৰ ৰেডি হৈ গ'ল, গৰমত খাবৰ কাৰণে উপযুক্ত খানা। ঘৰত ট্ৰাই কৰি চাব। হেল্ল' গাইজ, গুড ইভিনিং। কি কৰি আছে আপোনালোকে? মই কাপোৰ ল'লোঁ, কাপোৰৰ বোজা। ল'ৰা পোৱালি থাকিলে জানেই কিমান কাপোৰ ওলায়। তো কাপোৰ ল'লোঁ, এতিয়া গৈ কাপোৰ সামৰিম। তাৰপিছত লগ পাই আছোঁ আপোনালোকক। চাই থাকিব মোৰ ব্লগটো, কেনে পালে জনাব, নেপাহৰিব হয় নাই। আজি এইটো পৰিৱেশটো দেখিছেনে? খুবেই ধুনীয়া, খুব ধুনীয়া। চাৰিওফালে প্ৰকৃতিৰ মাজত। আজি আমি এগ ৰোলৰ কাৰণে লৈছোঁ তিয়ঁহ 2টা, পিঁয়াজ 1টা, চিলি ফ্লেক্স, কেঁচা জলকীয়া 2টা, আমুল চিজ কিউব, বিলাহী, আৰু এইটো ইটালিয়ান মিক্স হাৰ্ব, অৰিগানো, ব্লেক পেপাৰ আৰু টমেটো চচ, আৰু কণী আৰু চাট মছলা। এতিয়া আমি কেঁচা ভেজিটেবলখিনি অকণমান চটে কৰি ল'ম। এয়া পিঁয়াজ দিছোঁ, তিয়ঁহ, অলপ কেঁচা তিয়ঁহ আমি ৰাখি থ'ম, গোটেইখিনি দি নিদিওঁ। তেনেকৈ আমি বিলাহীৰো অকণমান ৰাখি থ'ম। আপোনালোকৰ যদি ঘৰত ব্ৰকলি আছে ইউজ কৰিব, পনীৰ কিউব ইউজ কৰিব পাৰে। ঘৰত যদি ভেজিটেবল থাকে, গাজৰ চব ইউজ কৰিব পাৰে, খাবলৈ বিৰাট সোৱাদ হয়। আৰু ইয়াতে আমি একো বেলেগ মছলা ইউজ নকৰোঁ। অৰিগানো দিছোঁ আমি। চাট মছলা, সেইখিনি আমি হাই ফ্লেমত ফ্ৰাই কৰিম। ব্লেক পেপাৰ দিছোঁ, জোখমতে ব্লেক পেপাৰ লৈছোঁ, কুটি লোৱা ব্লেক পেপাৰ। চিলি ফ্লেক্সখিনি দি দিছোঁ। টমেটো চচ দিছোঁ। আপোনালোকৰ তাত যদি পিজ্জা চচ আছে সেইও ইউজ কৰিব পাৰে। আমাৰ হৈ গ'ল, এয়া মোৰ আটা মুঠি হৈ গ'ল। আজি আটাৰ ৰোল খাম, হেল্ডি। আমি ময়দাৰ এনেও ৰুটি বা লুচি নাখাওঁ। এতিয়া মই ইমান পাপি হ'ব, নিমখ, ব্লেক পেপাৰ আৰু অকণমান গাখীৰ।
ভাবি লৈছোঁ এখন এতিয়া আমি লাহে লাহে বনাই থাকিম চাই থাকিব আপোনালোকে আৰু কেনে পায় জনাবলৈ নাপাহৰিব আমি অকণমান আমুল ক্ৰীম লৈ লৈছোঁ গোটেইখিনি আমি এতিয়া মিক্স কৰি লৈছোঁ ধুনীয়াকৈ চীজ কেঁচা পাচলিখিনিও ধুনীয়াকৈ মিক্স কৰি লৈছোঁ ইফালে টাৱাত তেল গৰম হৈছে আমি কণীখিনি ভাজি ল'ম এইটো আমি কেচাপ টমেটো চচটো দি দিছোঁ অলপ পেষ্ট হ'ব এনেকুৱাকৈ আৰু যদি আপোনালোকৰ বাটাৰ পেপাৰ আছে ইউজ কৰিব টিচু আমাৰ ৰেডি হৈ গ'ল ৰ'ল এগ ভেজিটেবল ষ্টাফ ৰ'ল অ'কে আৰু কেনে পায় জনাবলৈ নাপাহৰিব subscribe the channel okay bye bye Click the bell icon. click the bell icon Click the bell icon. okay bye 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 bye. bye bye guys